নমস্কাৰ সকলোকে। আমাৰ এই পথাৰত মানে নতুনকৈ মিচিং এটা আহিছে। এই কাটে লগে লগে তাতে মানে মাৰা যায় আৰু ঘৰত পেলাই থৈ যায়। ইয়াৰ আইজোংখিনি আগতে কটাই আছিল, তাৰ কাৰণে আমাৰ ঘৰতে মিচিং আনি এই মাৰি আছে। জোং আৰু জহা মাৰি আছে মিচিঙেৰে। মানুহবিলাক তিনিটা মানুহ আৰু আমাৰ লাগি আছে পুৰা। মই আৰু চাই আছোঁ। চবৰ কাৰণে লুচি আৰু আলু ভাজি এনেকৈ বনাইছোঁ। সিহঁতকো দিম, আমিও খাম। মাজতে মানে লুচি আৰু আলু ভাজি বনালোঁ চবকে দিবৰ কাৰণে। ডাঙৰ ছোৱালীয়ে লুচিখিনি বেলি দিছে আৰু এয়া পিছদিনা জহাখিনি মেলি দিছোঁ আৰু বাকী ধানখিনি ভঁৰালত থোৱা নাই, সেইকাৰণে এনেকৈ ৰাখি থোৱা হৈছে। আজিৰ কাৰণে ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।